Hello friends, welcome back to my YouTube channel. বন্ধুসকল আজি মই আছো ডিব্ৰুগড় জিলা স্থিত বগীবিল দলঙৰ নিচেই কাষতে জুবিনদাৰ ছবিৰ নামেৰে নামাকৰণ কৰা কাঞ্চনজংঘা ফ্লোটিং ৰিজৰ্টত। বন্ধুসকল এই ৰিজৰ্টখনত কিনো আছে মোৰ কেমেৰাৰ লেন্সেৰে কিছু দৃশ্যাংশ দেখাবলৈ যত্ন কৰিছো। ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল এইখিনিতে আৰু এটা কথা কৈ যাওঁ, এই ৰিজৰ্টখন ডিব্ৰুগড়ৰ প্ৰকৃত ব্যৱসায়ী তথা সমাজকৰ্মী গৌতম বৰদলৈদাৰ চেষ্টাত প্ৰাণ পাই উঠিছে। গৌতম বৰদলৈদা আপোনালোকে সকলোৱে চিনি পায় চাগে। তেওঁৰ নিজৰ গাঁঠিৰ ধন ভাঙি বৈৰাগী মঠৰ ৰাস্তা পদূলিসমূহ বিদেশৰ আৰ্হিত নিৰ্মাণ কৰি এক সুকীয়া অৱদান আগবঢ়াইছে। এতিয়া মূল কথালৈ আহোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। সকল আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ড্ৰোন শ্বটৰ সংযোজন কৰিছোঁ। আপোনালোকে চাই কেনে পাই জনাবচোন। বলক বন্ধুসকল, পলম নকৰি ৰেষ্টুৰেণ্টখনৰ ভিতৰ ভাগত কিনো আছে আমি এপাক চাই লওঁ। ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ বগীবিলত চাপৰিত থকা কাঞ্চনজংঘা ফ্লোটিং ৰিজৰ্টৰ ওপৰত।
ইয়াৰ যি দৃশ্য এই দৃশ্য চাবলৈ খুব মনোৰম আপোনালোকেও আহিব চাবলৈ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কুইজিন খাবলৈ পাব যেনে ধৰণৰ চাওমিন হৈ গ'ল কিবা কিবি এইবিলাক খাব পাব লগতে ৰাতিটো কটাবও পাৰিব এইখন ফ্লোটিং ৰেষ্টুৰেণ্টত বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাব সন্ধিয়াৰ সময়ত বগীবিল দলঙৰ মনোৰম দৃশ্য লগতে আপুনি ইয়াত ধুনীয়া ধুনীয়া কটেজ দেখিবলৈ পাব আৰু এজন চিত্ৰ বৰ ধুনীয়া চিত্ৰ অংকন কৰি ৰাখিছে ইয়াত সেয়াও উপভোগ কৰিবলৈ পাব আহিবচোন আপোনালোকে যদি আপোনালোকে ইয়ালৈ আহিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে চুকাফা তিনিআলিৰ পৰা বগীবিল দলঙলৈ প্ৰায় 11-12 কিলোমিটাৰমান হয় সেইখিনি আহি আপুনি দেখিবলৈ পাব ইয়ালৈ অহা ৰাস্তাটো আহি বগীবিল দলঙৰ নিচেই কাষতে এই ফ্লোটিং ৰেষ্টুৰেণ্টখন বনোৱা হৈছে এইখিনিতে কথা এষাৰ কৈ থওঁ কাঞ্চনজংঘা ফ্লোটিং ৰিজৰ্টখনলৈ আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে এই ফ্লোটিং ৰিজৰ্টখনত আহিবলৈ আপোনালোকে এটা নিম্নমানৰ মাচুল দিব লাগিব সেইটো হৈছে 500 টকা এই 500 টকাত আপোনালোকে একাপ চাহ পাব আৰু প্ৰায় আঢ়ৈ ঘণ্টা সময় এই নাওখনত আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ফুৰিবলৈ পাব আৰু যদি আপোনালোকে ইয়াত লাঞ্চ ডিনাৰ বা ব্ৰেকফাষ্ট কৰিব বিচাৰে তাৰ বাবে আপোনালোকে বেলেগকৈ পইচা দিব লাগিব বন্ধুসকল আপোনালোকক এইখিনিয়ে কওঁ আৰু আহিব আপোনালোকক মই এই ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ যি কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্টখন তৈয়াৰ কৰা হৈছে এই ফ্লোটিং ৰেষ্টুৰেণ্টখনৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ ইয়াকে কৈ আজিলৈ এই ভিডিঅ'টো সামৰণি মাৰোঁ ধন্যবাদ জয় আই অসম